FM বেণ্ডৰ 103.4 মেগাহাৰ্টজত এয়া আকাশবাণী যোৰহাট নিবেদন কৰিছোঁ যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আকাশবাণী যোৰহাট প্ৰতিগৰাকী শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰা হৈছে আজিৰ যুৱবাণী অনুষ্ঠান। এয়া মাইক্ৰফোনৰ সন্মুখত মই বেদান্ত কুমাৰ শান্তিল্য। প্ৰিয় শ্ৰোতা, বাপতি সাহোন বহাগৰ বিহুটিক আদৰাৰ মানসেৰে আগবঢ়োৱা হৈছে আজিৰ যুৱবাণীৰ এই বিশেষ অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত বিহু সম্পৰ্কে আলোচনা কৰিবলৈ আমাৰ মাজত উপস্থিত হৈছেহি বিহু কৃষ্টি পৰিষদ অসমৰ শিৱসাগৰ জিলাৰ সহকাৰী সম্পাদক শ্ৰী অৰ্জুন ভৰালী। সাক্ষাৎ গ্ৰহণ কৰিছে সুদৰ্শন বৰুৱাই। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাস। প্ৰিয় শ্ৰোতা, বহাগৰ আগমনৰ লগে লগে প্ৰকৃতি নৱযৌৱনা হৈ উঠাৰ দৰে মন প্ৰাণ পুলকিত হৈ উঠে প্ৰতিজন অসমীয়াৰ। ঢোল পেপাৰ অমীয়া ঝংকাৰত নাচি উঠে প্ৰতিজন অসমীয়া ডেকা গাভৰুৰ মন প্ৰাণ। যিহেতু বিহুৰ বতৰ, সেয়ে বিহু লগা পৰিৱেশৰ মাজেৰে আৰম্ভ কৰিব বিচাৰিছো এটি বিহু বিষয়ক আলোচনা। সেয়েহে আজি বিহু সংক্ৰান্তীয় কিছু কথা বতৰা আলোচনা কৰিবৰ বাবে আমি নিমন্ত্ৰণ কৰি আনিছিলো বিহুৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এজন বিহু সংস্কৃতিৰ সাধক, যুৱ বিহুৱা, বিহু কৃষ্টি পৰিষদ অসম শিৱসাগৰ জিলা সমিতিৰ সহ সম্পাদক সন্মানীয় অৰ্জুন ভৰালী ডাঙৰীয়া। প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ জনাইছো। হয়, লগতে আমাৰ এই আলোচনাটিত ঢোল সংগত কৰিবৰ বাবে আমি এজন শিল্পীক নিমন্ত্ৰণ কৰি আনিছিলো। তেওঁ হৈছে যুৱ বন্ধু অম্লান হাজৰিকা। আপোনাকো আমি অনুষ্ঠানলৈ স্বাগতম জনাইছো। ভৰালী ডাঙৰীয়া, যিহেতু বিহুৰ বতৰ, গতিকে বিহু লগা পৰিৱেশৰ মাজেৰে আমি আগতে আলোচনাটো আগবঢ়াব বিচাৰিছো। সেয়েহে প্ৰথমতে এটি বিহুৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছো। নিশ্চয়। স্বৰ্গদে ওলালে বাটৰ মুখলৈ, ঐ দুলিয়াই পাতিলে দোলা, ঐ দুলিয়াই পাতিলে দোলা, এই কান্ধত জিলিকিলে চিনৰা জানে পায় অনুষ্ঠানটো আৰম্ভ কৰিলে। গতিকে প্ৰথমে আমি আলোচনাৰ মাজলৈ আগবাঢ়ি যাব বিচাৰিছো। আপোনাৰ পৰা জানিব বিচাৰিছো এজন বিহুৰ সৈতে জড়িত যুৱক হিচাপে আপুনি বিহুৰ ঐতিহ্য, পৰম্পৰা আৰু বৰ্তমানটো কেনেধৰণে আপোনাৰ দৃষ্টিগোচৰ হৈছে? আচলতে এই বিষয়ে এতিয়া আমি বিতংভাৱে ক'বলৈ গ'লে বা কিছুমান কথা দাঙি ধৰিবলৈ খুবেই কঠিন হয়, কিয়নো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্নসকল জ্যেষ্ঠ বিজ্ঞ ব্যক্তি আমাৰ মাজত আছে। তথাপিতো আমি প্ৰজন্ম হিচাপে আমি বিহুটো যিহেতু আমাৰ ককাসকলহঁতৰ পৰা শিকি আহিছোঁ, ককা আইতাহঁতৰ পৰা শুনি আহিছোঁ, শিকি আহিছোঁ। আমাৰ ইয়াত লোক সংস্কৃতি মানে লোক বিশ্বাস কিছুমান আছে বিহুত। লোকবিশ্বাস মতে ধৰক ধৰ্মীয় বিশ্বাসো আছে ইয়াত। সেই ধৰণে ধৰক আছে, আজিকালি আছে যদিও কিছুমান সাদৃশ্য দেখা যায়। মই উঠি অহা প্ৰজন্ম হিচাপেও এই ক্ষেত্ৰত মানে মই গ্ৰহণযোগ্য হিচাপে এইটো বিশ্বাস কৰোঁ যে সাদৃশ্যতাটো আহিছে। ধৰক আজিকালি গৃহস্থই শৰাই দিয়াৰ সময়ত ধৰক
আগতে শৰাইখন দেৰি হ'লেই কিছুমান নাম গায় আজিকালি ধৰক এই লাজ লাগিছে তেনেকুৱা ধৰণৰ ভাৱৰ পৰা মানে সেইবিলাক বস্তু অকমান আঁতৰি গৈছে নুগুৰা হৈ গ'ল যেনেকৈ আমাৰ গায় ঔ পকা বিলাহী শৰাই দিলে দিয়া কি হ'ল আহি শৰাই যদি নিদিয়া আমাক বিদায় দিয়াহি মানে গৃহস্থই তেনেকুৱা ধৰণৰ তাৰপিছত আকৌ শৰাইখন দিয়াৰ পিছতো ধৰক কিছুমান গাই যেন আল কেটা লিকতা এঘৰ মানুহ চিকতা হা পইচা 10 টকা লগতে দুৱাৰ চুকত চেপেটা সেইবিলাক নাম আজিকালি দেখিব পোৱা নাযায় আৰু সেইখিনিয়ে আজিকালি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে যদিও বিহু বিষয়টো যথেষ্টখিনি আগবাঢ়ি গৈছে বুলি মই ভাবোঁ আৰু যেহেতু আপুনি বিহু গীতৰ কথা উল্লেখ কৰিছে গতিকে এনেও অসমীয়া লোক সংস্কৃতি অসমীয়া লোক সাহিত্য যথেষ্ট চহকী ইয়াত বিহুৰ সংযোজনে অতিশয় ধুনীয়া কৰি পেলাইছে গতিকে অসমৰ লোক সংস্কৃতিত বিহু নাম বা বিহু গীতসমূহৰ তাৎপৰ্য কেনে ধৰণৰ বা অসমীয়া যে লোক সংস্কৃতি এই লোক সংস্কৃতিৰ বিহু গীতে কেনে ধৰণে প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে বহলভাৱে ক'বলৈ গ'লে ইয়াত প্ৰভাৱ পেলোৱা বুলি কয় অতীতৰ ধৰক যিখিনি আমি জানিছোঁ বা শুনিছোঁ বিভিন্নজনৰ গ্ৰন্থ পঢ়ি পিনি আমি গম পাইছোঁ যে বিহু বিষয়টো এনেকুৱা আছিল যে আগতে এই খেতি পথাৰতে মন গ'ল মনৰ ভাৱবিলাক প্ৰকাশ কৰা হৈছিল গীতসমূহত আমাৰ নাচনীসকলে বোলে পানী আনিব গৈছোঁ 2-4জনী পানী আনিব যাওঁতেই বিহু জাৰ মাৰি দিছিলে যিখিনি তেওঁলোকৰ মনৰ ভাৱ আছিলে সেই মুহূৰ্তত তেনেকুৱা ধৰণৰ ভাৱবিলাক আছিল কিন্তু আজিকালি আৰু লিখনি ধৰক হৈ গৈছে আজিকালি ভাৱ বুলি নহয় ঘৰৰ ভিতৰতে বহিয়ে এটা বিহুৰ ৰচি দিব পাৰি আৰু কিছুমান বিহু হয়তো আজিকালি দেখিছে বিভিন্ন ধৰণৰ চৰ্চাও হৈ আছে আজিকালি কিন্তু অতীতৰ বিহুবিলাকত মানে কি হয় প্ৰেমৰ ভাগ আছিলে যদিও মানে আজিকালি যেনেকৈ চৰ্চা হয় চৰ্চা হোৱা নাছিলে আগতে এতিয়া ছোৱালীসকলক জোকোৱা বিহু কিছুমানো আছিলে মানুহজনী মৰিলে পুৰি খালো তেনেকুৱা ধৰণৰ বিহু কিছুমান আছিলে উজানৰ পুঠি মাছ বুলি তাৰপিছত কি হয় মোলৈ ছোৱালী নিদিয়ে বোলে কি হয় মানুহ পুৰি খোৱা বুলি তেনেকুৱা ধৰণৰ বিহু আছিলে ধৰক আজিকালি আকৌ সেইবিলাক চৰ্চাৰে হৈ যাব বিহু এতিয়া কিছু পৰিমাণে সলনি হৈছে বিহুৰ যে ঐতিহ্য সেই ৰংঘৰৰ বাকৰিত স্বৰ্গদেউ হৈ পেলাই আৰম্ভ কৰা বিহুৰ পৰা বৰ্তমান বিহু গৈ মঞ্চ পালেগৈ এতিয়াৰ প্ৰজন্মটোৱে বিহু বুলি ক'লে মঞ্চ বিহুকে জানে লগতে বিহু আছিল আমাৰ আনন্দ উল্লাসৰ ভাৱৰ আদান প্ৰদান কৰাৰ মাধ্যম যিহেতু আপুনি উল্লেখ কৰিছেই আমি পথাৰত গৰু চৰাবলৈ যাওঁতে আমাৰ অসমীয়া গাভৰুসকলে মাছ মাৰিবলৈ যাওঁতে বিহু গাইছিল তেনেধৰণে তেওঁলোকৰ আনন্দ উল্লাস প্ৰকাশ কৰিছিল মনৰ ভাৱ আদান প্ৰদান কৰিছিল বিহু আছিল তেনেকুৱা কিন্তু এতিয়া আপুনি প্ৰথমে উল্লেখ কৰি গৈছে যে বিহু এতিয়া অধ্যয়নৰ এটা মাধ্যম হৈছে যেহেতু বিদ্যালয়সমূহত মহাবিদ্যালয়সমূহত বিহুক এটা বিষয় হিচাপে নিৰ্ধাৰণ কৰি দিয়া হৈছে অধ্যয়ন কৰিবৰ কাৰণে আৰু বিহু বিষয়ক যথেষ্ট লেখা মেলা হৈছে বিহু বিষয়ক যথেষ্ট কিতাপ পত্ৰ আদি আছে গতিকে সেই ঐতিহ্যৰ পৰা বিহু যে বৰ্তমানে এটা অধ্যয়নৰ দিশলৈ গতি কৰিছে ৰংঘৰৰ বাকৰিত আৰম্ভ হোৱা বিহুৰ পৰা বৰ্তমানে যে মঞ্চ বিহুলৈ গতি কৰিছে এই বিষয়টোক আপুনি কেনেধৰণে চায় ই অসমীয়া জাতিটোক উপকৃত কৰিছে নে বৰঞ্চ বিহুৰ ক্ষেত্ৰত হানি কৰাহে হৈছে এই ক্ষেত্ৰত আপোনাক মই কম হানি কৰা বুলি মই বিশেষকৈ ক'বলৈ নাযাওঁ যিহেতু মই বিহুৰ বিষয়ত শিক্ষা প্ৰদান কৰি আছোঁ নহয় জানো আজিকালি ধৰক এতিয়া মই ল'ৰা ছোৱালীক আমি ঢেঁকী চিনি নাপায় ল'ৰা ছোৱালী সেইবিলাক বস্তু আমাৰ বিহুৰ লগত জড়িত আছে তাঁতশালৰ এতিয়া দুৰ্বতী বুলি যদি কওঁ চিনি নাপায় বা ৰাজখন বুলি ক'লে চিনি নাপায় সেইবিলাক বিহু নামৰ লগত জড়িত আছিল এতিয়া আমাৰ গ্ৰামাঞ্চলত কিছু গ্ৰামাঞ্চলত আমাৰ দেখা যায় বিহু ল'ৰা ছোৱালীয়ে চিনি পায় বা দেখিছে কিন্তু কি হয় আমাৰ চহৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে দেখা নাই আৰু সেই চহৰ অঞ্চলৰ ল'ৰা ছোৱালীক পঢ়াইছোঁ যেতিয়া পঢ়াওঁ ল'ৰা ছোৱালীয়ে যেতিয়া মই কওঁ ঢেঁকী থোৰাডাল চিনি পোৱা নাই ঢেঁকী থোৰাক লৈ বিহু নাম আছে ধৰা ঢেঁকী থোৰা বুলি ক'লে তাহাঁতি চিনি নাপায় কাৰণ চহৰত ঢেঁকী নাই আজিকালি বিভিন্ন ব্যৱসায় ভিত্তিত ধৰ বিভিন্নজনে প্ৰদৰ্শনীমূলকভাৱে ঢেঁকী ক'ৰবাত উলিয়াই গৈ কোনোবা গ'লেহে দেখি পায় কিন্তু নগ'লে দেখি নাপায় মেলাবিলাকত ধৰক আৰু সেইকাৰণে আমি ধৰক এই ছাবজেক্টটো যেতিয়াৰ পৰা হৈ গ'ল বিহু বিষয়টো হৈ গ'ল যেতিয়াৰ পৰা পঢ়াবলৈ যাওঁতে ল'ৰা ছোৱালীখিনিক মানে সেই বস্তুবিলাকৰ বিষয়ে আমি পঢ়াব পাৰিছোঁ নহ'লে কি হৈছে বিহু বিষয়টো যদি ছাবজেক্ট হিচাপে বা বিষয় হিচাপে নহ'লেহেঁতেন হয়তো আমাৰ ভৱিষ্যত প্ৰজন্মই বিহুত থাকিলেহেঁতেন তেজত
বিহু থাকিবই বিহু বুলি ক'লে আনন্দ উল্লাস হেনেকুৱা এটা ভাৱ থাকিলেহেঁতেন আজিকালি বিহু বুলি ক'লে জানি সাউন্ড এটা হলেহে ডাঙৰ মাইক্ৰফোন এটা বা সাউন্ড এটা হলেহে গাটো অকমান লৰচৰ কৰে কিন্তু আগৰ বিহু তেনেকুৱা নাছিলে মই যেতিয়া মোৰ ককাহঁতৰ লগত মানে সৰুতে যাওঁ বিহু মাৰিবলৈ লেম লৈ যায় আমাৰ ককাহঁতে সাউন্ডৰ কথাই নাছিলে তাত ইমান ধুনীয়া লাগে মানে বিহু এটা ৰিদম আছিলে একদম এটা ডুবকে উঠি যায় ইমান ধুনীয়া লাগে আজিকালি প্ৰজন্মক মই ধৰক তাহাঁতক বহুত কষ্ট কৰিবলগীয়া হয় শিকাবৰ কাৰণে দেখাবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত মই যেন বিহুটোৱে বিপৰীতমুখী কৰিব বা মই তেনে বুলি বেয়া হৈছে বুলি মই নাভাবো মানে বিষয় হিচাপে হোৱাৰ কাৰণে বিহুটো মানে বিহুৰ যিটো দীঘলীয়া পৰম্পৰা এই পৰম্পৰাটিত কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি নকৰে বুলি আপুনি কৈছে যে এই বিহুৰ অধ্যয়নে গতিকে আমিও ভাবো এনেধৰণে সুস্থিৰ অধ্যয়ন আৰম্ভ হওক আৰু অধ্যয়নৰ জৰিয়তে আমাৰ বিহুৰ প্ৰচাৰ প্ৰসাৰ বাঢ়ি যাওক আৰু তাৰ লক্ষণ ইতিমধ্যে আমি দেখিছো আপোনালোকৰ নিচিনা যুৱকসকলে ওলাই সেই বিহু সংস্কৃতিৰ সৈতে জড়িত হৈ আছে আৰু বহু ক্ষেত্ৰত এতিয়া অসমৰ গাঁৱে ভূঞে বহু ক্ষেত্ৰত তেনেধৰণৰ বিহুৰ সৈতে জড়িত হৈ থকা যুৱকসকলক আমি দেখা পাইছো যিহেতু আপুনি পুৰণি বিহুৰ কথা উল্লেখ কৰিছে যে আমাৰ গাঁওসমূহত আমাৰ গ্ৰাম্যাঞ্চলত আমাৰ লোকসকলে গৃহস্থৰ চোতালে আপোনাৰ হুঁচৰি গাইছিল গৃহস্থৰ চোতালে বহাগ বুলি ক'লে তেওঁলোকে গৈ সামূহিকভাৱে এটা আশীৰ্বাদ দিয়াৰ নিয়ম আছিল গতিকে সেই পৰম্পৰাখিনি কোনোবাখিনিত লুপ্ত হৈছে নেকি বাৰু আগতে আমি দেখিছিলো যে বিহু বুলি ক'লে বহাগ বুলি ক'লে প্ৰতি ঘৰ গৃহস্থীৰ চোতালত একোটিকৈ হুঁচৰি দল থাকে বিহু নামেৰে প্ৰতিখন গাঁৱৰ ৰজনজনে আছিল তাৰ পৰিৱৰ্তে এতিয়া কেৱল মাত্ৰ মঞ্চলৈ গতি কৰাৰ কাৰণে আমাৰ সেই বিহুৰ পৰম্পৰাটো কোনোবাখিনি লুপ্ত হৈ যাব নেকি বাৰু লুপ্ত হৈ যাব বুলিও ক'ব নিবিচাৰো মই যিহেতু আগতে কৈছো কিছুমান গ্ৰাম্যাঞ্চলত এতিয়াও বিহু আমাৰ জীয়াই আছে যিহেতু মই নামনি অসমৰ ফালেও বিভিন্ন অঞ্চলত গৈছো দেখিছো চোতালৰ বিহু এতিয়াও জীয়াই আছে আমাৰ উজনি ফালে ধৰক আপোনাৰ বিহুবিলাক মঞ্চত প্ৰায় হেৰি কৰা হয় কিন্তু নামনি ফালে জীয়াইও আছে এই ক্ষেত্ৰত লুপ্ত নাই হোৱা বুলিও নকওঁ লুপ্ত হৈ গৈছে বুলিও মই বিশেষকৈ নকওঁ এইকাৰণে নকওঁ আপুনি যিহেতু কৈছে আমাৰ আশীৰ্বাদ প্ৰদান কৰা হয় আজিকালি মানে কি হয় আমাৰ মানে যান্ত্ৰিকতাৰ পৃথিৱীত মানুহ ইমানেই ব্যস্ততা হৈ গৈছে যে আপোনাৰ বিহুটো আমাৰ বিহু এজা চাবলৈ বৰ হেঁপাহ কৰিবলগীয়া হয় ওচৰৰ বিহু সন্মিলনখন পাতিছে নহয় আমাৰ ককাহঁতো তালে যাবলগীয়া হয় আইতাহঁত তালে যাবলগীয়া হয় কিন্তু ঘৰৰ চোতাললৈ আজিকালি বিহু নাহে আৰু এনেকুৱা এটা হৈ গৈছে এই ক্ষেত্ৰত বিহু ক্ষেত্ৰত আজিকালি ব্যক্তিগত জীৱনটো জড়িত হৈ যায় ধৰক যিহেতু আপোনাৰ ঘৰলৈ বিহু এজোৱা গাবলৈ আহিছে আগতে তামোল পাণ এযোৰ লৈ বস্ত্ৰ এটা লৈ কিবা এটা মাননি দিলেই হৈছিল কিন্তু আজিকালি তেনেকুৱা নহয় মানে ধৰক এটা নিৰ্দিষ্ট নিৰ্ধাৰিত কিছুমান দল বিহু দল যিহেতু আজিকালি বিভিন্ন ধৰণৰ ওলাইছে ধৰক তেওঁলোকক এটা উচিত মাননি প্ৰদান কৰিবলগীয়া এই ক্ষেত্ৰত প্ৰত্যেকৰ ঘৰত চোতালত বিহু দেখিব পৰা যোৱা নগৈছে মানে সেইখিনিয়ে মানে প্ৰভাৱ পৰিছে হয় নিশ্চয়কৈ সময় যেতিয়া সলনি হৈছে পৰিৱেশবিলাক সলনি হৈছে গতিকে এই প্ৰভাৱ বিহুৰ ওপৰতো পৰিছে বুলি আমি ভাবিছো বা আপুনি উল্লেখ কৰিছে যিহেতু আমাৰ হুঁচৰিৰ কথা ওলাইছে যিহেতু বিহুৰ আলোচনা গতিকে এতিয়া হুঁচৰি বিহু শুনিব বিচাৰিছো হুঁচৰি কথাখিনি ওলাইছে যেতিয়া আমি এতিয়া হুঁচৰিৰে আকৌ অনুষ্ঠানটি কিছু ৰখাল কৰি তোলো নহয় জানো ঠিক আছে মই খুব সৰুকে হ'লেও এভাগ হুঁচৰি গাই আপোনালোকক শুনাবলৈ চেষ্টা কৰিছো
এইখিনিতে আৰু এটি মই কথা আপোনাক জনাব বিচাৰিছো যিহেতু আমাৰ এনেকে হুঁচৰি যোৱা গোৱা হয় গৃহস্থৰ ঘৰলৈ যেতিয়া সোমাই গৈ হুঁচৰি যোৰা হয় তাৰ পাছতে আমাৰ জ্যেষ্ঠজন থাকে জ্যেষ্ঠজন থকাৰ সময়তে ধৰক এনেকুৱা ধৰণৰ বিহু গোৱা হয় ইচালে চেলাবৰে ইদুৱা কটাৰি ও পহু চেলাবৰে মিহিৰ পহু চেলাবৰে মিহিৰ গাঁৱৰ বুঢ়ানে দাই নধৰিবা এই গাই যাওঁ বতৰৰ গীত দেতাই চৰৈ নাম নধৰিব এদাই দেতাই চৰৈ পদ নধৰিব দেউতাই চৰৈ আমি কম দেউতাই চৰৈ বিহু নাম জুৰিছো দেউতাই চৰৈ আমাৰ ধৰিব ঘুমৰা এন্ধাৰ ৰাতি গেলা ডাৱৰীয়া পিছলবা ঘুমৰা এন্ধাৰ ৰাতি গেলা ডাৱৰীয়া পিছলবা য'তে শুনো ঢোলৰ মাত য'তে শুনো পেঁপাৰ মাত বিহু গোসাই নাথাকে গুৰু গোসাই খুব এটি ধুনীয়া হুঁচৰিৰে আপুনি আমাৰ এই গোটেই আলোচনাটি আৰু অকণমান জীপাল কৰি তুলিলে খুব ভাল লাগিলে খুব ধুনীয়া এটি বিহুৰ মাজত ধন্যবাদ এই আমাৰ আলোচনাটো আগবাঢ়িছে গতিকে এই এনেকৈয়ে বিহুৱে আমাৰ অসমীয়া জাতিটোক ধন্য কৰি ৰাখিছে বুলি আমি ভাবোঁ গতিকে আপোনাৰ অনুভৱটো এইখিনিত কেনেকুৱা এজন অসমীয়া যুৱক হিচাপে অৰ্জুন ভৰালী ডাঙৰীয়া বিহু আৰু আপুনি এতিয়া মই মোৰ জীৱনত ঘটা কাহিনী কৈ দিম বিহু মই মানে এনেকুৱা নামনি অসমত যেতিয়া মাৰিবলৈ গৈছিলো বিহু কৰিব গৈছিলো ঘৰত মিছা কথা এনেকে কৈ গৈছিলো ধৰক এই এয়াৰটেল ভোডাফোনৰ টাৱাৰ বিলাক খুব য'ত ত'ত এনেকে লগাইছে বুলি এনেকুৱা ধৰণৰ লৰা লৈছিলে আমাৰ মাক কৈছো মা মই এয়াৰটেলৰ টাৱাৰৰ কাম এটাত আহিছো এনেকে কৰি তাৰপিছত মই এইফালে নামনি অসমত একদম পুৰা বিহু মাৰি আছো আৰু বিহু আৰু মই বুলি ক'লে আচলতে সেইটো আৰু পাগল হৈ যাওঁ কিয় পাগল হওঁ বা কি কাৰণে তাত শব্দৰে প্ৰকাশ কৰি দিব নোৱাৰো মানে আচলতে বিহু বুলি ক'লে বিহুৰ বতৰ বুলি ক'লে প্ৰতিজন অসমীয়াই
এনেধৰণে পুলকিত হৈ উঠা ৰোমাঞ্চিত হৈ উঠা আমি দেখিছো আৰু তাৰ আপুনিও ব্যক্তিগত নহয় গতিকে বিহুক লৈ আপোনাৰ ব্যক্তিগত কিবা পৰিকল্পনা আছেনে যে ভৱিষ্যতে আমি বিহুত বা এনেধৰণৰ চৰ্চাৰ মাজেৰে আমি পিছৰটোৰ প্ৰজন্মক আৰু কিছু অধিক শিকাব পাৰিম বুলি আমি বিহু কৃষ্টি পৰিষদ অসমে এনেকুৱা কিছুমান মানে কাম হাতত লৈছো বিহু বাদ্যও আমি কৰ্মশালা দিওঁ অকল বোলে বিহু দিনকেইটা আহিলে বিহু নাচ শিকালো বা ঢোল শিকাই দিলো তেনেকুৱা ধৰণৰ নহয় তো আমি বিভিন্ন স্কুলে গৈ ধৰক স্যাটাৰডে সানডে শনি দেওবাৰ দিনটোত আমি অকমান ল'ৰা ছোৱালী বিহু বাদ্যৰ ওপৰত মানে অধ্যয়ন কৰিবলৈ তেওঁলোকক শিকাওঁ সেইটো আমাৰ প্ৰাথমিক পৰ্যায়ে হওক বা হাই স্কুলৰ পৰ্যায়ে হওক তেনেকুৱা ক্ষেত্ৰত ধৰক খুতুলি বুলি ক'লে আজিকালি দেখিব পোৱা যায় বাঁহৰ হোটেল উলিয়াইছে আধুনিকতাৰ প্ৰভাৱ পৰি বাঁহৰ হোটেল ওলাইছে আগৰ আমাৰ মাহঁতে কয় কেকুৰা গাঁতৰ মাটি হেনো খুতুলি বজায় কেকুৰা গাঁতৰ মাটিৰে আমি ল'ৰা ছোৱালীখিনিক মানে কি হয় খুতুলি বনাবলৈ শিকাওঁ যিহেতু কেকুৰা গাঁতৰ মাটি নাপাওঁ যদিও আমি খুতুলি কেনেকৈ বনায় তাৰ ওপৰত তাৰপিছত আমি ঢোলৰ মাৰি বনাবলৈ শিকাওঁ ঢোলৰ মাৰি আজিকালি আপুনি বুলিয়ে কৈছোঁ লক্ষ্য কৰিব ঢোলৰ মাৰি এডাল কিনিব যাব বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল আৰ্টত যাওক বা দোকানত আপোনাৰ ঢোলৰ মাৰি নাকতি নাথাকে মই বিহু কৰ্মশালাতে আমাৰ ল'ৰা ছোৱালীবিলাক ঢোলৰ নাকতি চিনি পোৱা নে বুলি ক'লে নাপাওঁ বুলি কয় কাৰণ আজিকালি দোকানীবিলাকে ঢোলৰ নাকতি থকা নবনাই নাকতি ল'ৰা ছোৱালীবিলাকে ঠিক তেনেকুৱা ধৰণৰ আমি ধৰক কথাবিলাক ল'ৰা ছোৱালীক শিকাবলৈ গৈছো তাৰপিছতে গগনাটো অকণমান কঠিন বস্তু হয় তথাপিতো আমি গগনাৰ কেনেকৈ বনাই তাৰপিছত আমি কিছুমান ধৰণৰ বিহু নাম নিজেও ধৰক বিহু নামৰ থ্ৰুৱেদি তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ ল'ৰা ছোৱালীক তেনেধৰণেই ধৰক বিহুটোৱে ঐতিহ্য বহন কৰি থাকিব আৰু আচলতে বিহুটো উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ বাবে এটা মানে কি হয় সুদূৰ প্ৰসাৰী হৈ থাকিব বুলি মই ভাবো মানে ই লুপ্ত কেতিয়াও হ'ব নোৱাৰে নিশ্চয়কৈ তেনেধৰণৰ চৰ্চা তেনেধৰণৰ প্ৰসাৰৰ মাজেৰে আৰু আপোনালোকৰ দৰে যুৱ প্ৰজন্মত অনুশীলনৰ জৰিয়তে বিহু জীয়াই থাকক বা ভৱিষ্যতেও থাকিব বুলি আমি অনুধাৱন কৰোঁ যিহেতু আপুনি এজন শিৱসাগৰীয়া যুৱক শিৱসাগৰত বিহুৰ প্ৰভাৱ যথেষ্ট বেছি আৰু আপোনাৰ চৰ্চা আছে বিহুৰ অনুশীলন আছে আপোনাক দেখি আমি অনুধাৱন কৰিব পাৰিছো গতিকে এইবাৰ বিহুত কেনেধৰণৰ কাৰ্যসূচী থাকিব আপোনাৰ এইবাৰ বিহুত মইতো বিহু এতিয়া কৰিবলৈ এৰিলোৱে মই কৈছোঁৱেই যিহেতু ঘৰৰ অকলশৰীয়া ল'ৰাত মোৰ দেউতাও আজি 1 বছৰ হৈছে দেউতা বিয়োগ হোৱা সেয়েহে ঘৰৰ সমস্ত দায়িত্ব আমাৰ ওপৰতে পৰিছে যেতিয়া আমি বিহু কৰিবলৈ এৰিছোঁ যদিও মানে এৰি দিব নোৱাৰোঁ একেবাৰে তাৰ মাজতো সেইভাগে ব্যস্ত হ'ম বিহুৰ মাজতে কণ শিশুসকলকে লৈ বিভিন্ন মঞ্চয়ে বুলি কৈছোঁ এতিয়া যিহেতু মঞ্চ বিহুৱে হৈছে আজিকালি তথাপিতো এইবাৰ আমি এটা নতুন কাম হাতত ল'বলৈ লৈছোঁ শিৱসাগৰত মুকলি বিহু পাতে কিন্তু গছতলত নহয় আমি এবাৰ গছতলত মুকলি বিহু পাতিবলৈ এটা সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত চেষ্টা কৰিছোঁ সকলো ৰাইজৰে সহায় সহযোগিতা বিচাৰিছোঁ আৰু নিশ্চয়কৈ আপুনি যিহেতু উল্লেখ কৰিছে যে গছতলৰ বিহু বা যি মুকলি বিহু সেই ধৰণৰ চৰ্চাবিলাক কিছু ক্ষেত্ৰত আজিৰ অসমে পাহৰি গৈছে নিচিনা অনুভৱ হয় গতিকে এই মঞ্চ বিহুৰ ধামখুমীয়াত ক'ৰবাত আমাৰ বিহুৰ যিটো ঐতিহ্য হেৰাই যাব নেকি বাৰু হেৰাই যাব নেকি বুলি ক'লে কি হয় চাওক যিহেতু মই এই বিষয়টো এতিয়া পৰিবেশ্য কলা হিচাপে আপোনাৰ আমাৰ যিহেতু পৰিগণিত হৈছে মই আকৌ কৈছোঁ এই কথাটো পৰিগণিত হোৱাৰ কাৰণে কি হয় আগৰ আমাৰ পূৰ্বপুৰুষসকলে বুলি কৈছোঁ আমাৰ আগৰ জেনেৰেশ্যন সকলে তেওঁলোকে এই বিষয়টোক মানে এটা শিক্ষাৰ বিষয় বা মানে চৰ্চা কৰা নাছিলে বিহুটোক চৰ্চা কৰা নাছিলে সেয়েহেতু কি হয় এতিয়া আপুনি কোৱাৰ দৰে মুকলি বিহু মঞ্চ বিহু বা আপোনাৰ হুঁচৰি জেং বিহু টকা বিহু তেনেকুৱা ধৰণৰ ভাগ কৰি দিয়া হৈছে এতিয়া আপোনাৰ চাব টকা বিহু বা জেং বিহু বা মুকলি বিহু বা হুঁচৰি বুলি ক'লে আগতে এতিয়া মই কৈছোঁ আমাৰ পুৰুষসকলে যেতিয়া পথাৰলৈ যায় বা মৌ চৰাব যায় গৰু চৰাবলৈ যায় তেতিয়া ঠিক আছে ঠিক তেনেকৈ মুকলি বিহুটো হৈছে গছতলৰ বিহু গছতলত বা মুকলি তেনেকুৱা এটা ঠাইত আমাৰ গছতলৰ বিহুত কি হয় আমাৰ দুমাহী দিনাখন ডেকাসকলে যেতিয়া নেকি গৰু বিহুৰ গধূলি হুঁচৰি গানতে আছে বিভিন্নজনে গান গাই থৈছে আপোনালোকে শুনিছেই গৃহস্থৰ ঘৰে ঘৰে চাকি জ্বলাই তেনেকুৱা ধৰণৰ গৰু বিহু গধূলি যেতিয়া হুঁচৰি গোৱা হয় বা নামঘৰৰ চোতালত মানুহৰ ঘৰে ঘৰে যোৱা গৈ নামঘৰত হুঁচৰি জোৰে বুলি ভাবোঁ মানে শুনিছোঁ বা দেখিছোঁ আমি এতিয়াও আমাৰ তাত সেইটো পৰম্পৰা জীয়াই আছে গছতলত বা নামঘৰত বিহু গাবলৈ যাওঁতে তেতিয়া আমাৰ অকল ঢুলীয়াসকলেহে আহে
ঢুলীয়াসকলে নাচনি নাহে যেতিয়ালৈকে বিহু যোৱা পাক উঠে বুলি কয় যে পাক উঠে বুলি যেন কনে একদম পাক এটা উঠিছে আৰু বিহু যোৱা সেই পাক উঠাৰ মুহূৰ্তত সেই তাৰ মাজতে যিসকলে চাই থাকে চাই থকাৰ পৰা আহি গ'ল নাচনি 2-4জনী আগতে মতা নাচনি আছিলে মতা নাচনিয়ে জমনি হৈ নাচি থাকে সেই পাক উঠা জোষ্টতে আহি যায় একদম নাচনিও তেতিয়া মাজত সোমাই দিয়ে মানে চাইডত নাচে পুৰুষৰ মাজত সোমাই নিদিয়ে মুকলি বিহুৰ ক্ষেত্ৰত আৰু ঠিক তেনেকৈ সেই জোষ্টটো থাকি যায় মানে নাচনিসকলক নাচিবতো নিদিয়ে জ্যেষ্ঠজন আছে মোৰ শহুৰ আছে বা মোৰ বৰজনা আছে নাচিব নোৱাৰে বোৱাৰীসকলে সেয়ে কি হয় 2-4জনী সেয়া আলোচনা এটা হ'ল আলোচনা হৈ তেওঁলোকে নৈ ঘাটলৈ বা ক'বালে যায় খৰি তুলিব বা ঢেকীয়া শাক আগতেতো সেনেকুৱা ধৰণৰ আজিকালিহে ধৰক বিভিন্ন ধৰণৰ হৈ গৈছে বুটলিব যাওঁতে কি হয় তেওঁলোকে বিহু নাম গায় আৰু মূৰত যিহকে পালে গছৰ পাত ফুল বসন্তত ফুলা ফুল গুজি ল'লে আৰু বিহু গালে আৰু সেইভাৱেই জেং বিহুটো উৎপত্তি জেং বিহু বুলি যে কয় মহিলাসকলৰ টকা বিহু বা জেং বিহু সেই ধৰণে জেং বিহু উৎপত্তি হ'ল ধৰক এতিয়া বিহুত টকা নাম কিছুমানো আছে আমাৰ টকা নামবিলাক গাবলৈ আগতে মানে মনত যি ভাবে স্বতঃস্ফূৰ্তভাৱে মনত প্ৰকাশ কৰি দিয়ে আজি যিহেতু মই কৈছো মই মিছা কথা কৈ গৈছিলো মোৰ মনত সেইটো মিছা কথা এটা কৈ গৈছো বিহু মাৰিছো মনত আহি গৈছে মানে মোৰ বিহু এৰি থাকিব নোৱাৰিছো তেনেকুৱা ধৰণৰ কথাই সেইটো আচলতে আমাৰ পূৰ্বপুৰুষসকলৰ ব্লাডত আছে এইটো ব্লাডত আছে আৰু সেই খিৰাই আজিলৈকে আছেগৈ বুলি মই অনুমান কৰোঁ আৰু ইয়াৰ বিশেষ ভৱিষ্যতৰ কাৰণে মানে কি হয় আপগ্ৰেড হৈ গ'লেও ই এটা নিৰ্দিষ্ট স্থানত গৈ ৰৈ যাব যেন মোৰ অনুমান হয় কিন্তু চৰ্চা থাকিব অব্যাহত থাকিব বুলি মোৰ অনুমান হয় বিহু চৰ্চা কৰিব লাগিব আমাৰ নতুন প্ৰজন্মটোক বিহুৰ সৈতে পৰিচয় কৰাই দিব লাগিব তাৰ দায়িত্ব ল'ব লাগিব আপোনালোকে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আমাৰ ককা দেউতা আমাৰ আইতাসকলে দেখুৱাব লাগিব যে তেওঁলোকে কেনেধৰণে বিহুৰ চৰ্চা কৰিছিল বা সেই সময়ত গ্ৰামাঞ্চলবিলাকত বিহুৰ প্ৰভাৱ কেনেকুৱা আছিল তাৰ পৰিৱৰ্তে এতিয়া কেনে এটা দিশলৈ বিহু গতি কৰিছে গতিকে এই ধৰণৰ বিষয়সমূহৰ জৰিয়তে বিহু আগবাঢ়িব ধন্যবাদ জনালো আপোনাক বহুখিনি সময় আপুনি দিলে আৰু বিহু বিষয়ক যথেষ্ট কথা জনালে লগতে ব্যক্তিগতভাৱে আপুনি বিহুৰ সৈতে কেনেধৰণে জড়িত বিহুৰ চৰ্চা কেনেকৈ কৰি আছে লগতে বৰ্তমানৰ প্ৰজন্মটোক বিহুৰ সৈতে আঙুলিত ধৰি কেনেকৈ চিনাকি কৰাই দিবলৈ আপুনি চেষ্টা কৰিছে এই কথাখিনি আপুনি জনালে আমাৰ শ্ৰোতা বন্ধুসকল নিশ্চয়কৈ উপকৃত হৈছে বুলি আমি ভাবিছো গতিকে বিহুৰ বতৰ এনেধৰণৰ কথা বতৰা এনেধৰণৰ চৰ্চা এনেকৈ আগবাঢ়ি যাওক আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা বিহু যিহেতু সময় হৈ আহিছে আমি অনুষ্ঠানটো সামৰিম শেষত অকণমানি এটি বিহুৰে আমি অনুষ্ঠানটো সামৰণি ফালে যাব বিচাৰিছো ঠিক আছে মই বিহুটো পৰিৱেশন কৰাৰ আগমুহূৰ্ততে পুনৰবাৰ অসমবাসী ৰাইজক আপোনালোকৰ সমূহ শ্ৰোতাকে আকাশবাণী যোৰহাট কেন্দ্ৰৰ সমূহ শ্ৰোতাকে মই আগন্তুক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু মই এটা খুব চমুকে বিহুৰে মই মোৰ অনুষ্ঠান সামৰণি মাৰিছো মই পুৰণি এটি বিহুৰে গাব লৈছো আমাৰ সকলোৱে সেইটো মুখে মুখে প্ৰচলিত ই কুঞ্জলতা শ্ৰোতাসকলে ইমান পৰে শ্ৰী অৰ্জুন ভৰালীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে সুদৰ্শন বৰুৱাই আজিৰ এই যুৱবাণী ইমানতে সামৰি মই বেদান্ত কুমাৰ চাংগুলিয়াই আপোনালোকৰ পৰা বিদায় মাগিছো আজিৰ অনুষ্ঠানটি প্ৰযোজনা কৰিলে খুৰশ্বিদ আহমেদে